লখিমপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী নাৰায়ণপুৰৰ ৰাজগড়ত বনৰীয়া হাতীৰ সন্ত্ৰাস। বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰিলে বাসগৃহ। উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকাৰ মাজতে পুনৰ নাৰায়ণপুৰৰ ৰাজগড়ত সংঘটিত হৈছে অনুৰূপ ঘটনা। অৰুণাচল প্ৰদেশৰ চেঁচা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে যোৱা নিশা অঞ্চলটোৰ ৰাতুল বৰাৰ গৃহত প্ৰৱেশ কৰি বহু সা সম্পত্তি নষ্ট কৰে। হাতীৰ জাকটোৱে ভঁৰাল ঘৰ ভাঙি ধান খোৱাৰ পিছত পাকঘৰ ভাঙি সকলো সামগ্ৰী নষ্ট কৰি লণ্ডভণ্ড কৰে। ইফালে হাতীৰ সন্ত্ৰাসৰ বাবে কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটিৰ। আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয়। উল্লেখ্য যে বহুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে এনেদৰে উপদ্ৰৱ চলাই আহিছে। ৰাইজে বন বিভাগক অঞ্চলটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। নাৰায়ণপুৰৰ পৰা ইছা 24x7। কালি ৰাতি আমাৰ কমলপুৰ নিবাসী শ্ৰী ৰাতুল বৰাৰ ঘৰত 3জন বনৰীয়া হাতী আহি উপদ্ৰৱ চলায়। তেওঁলোকৰ পাকঘৰটো ভাঙিলে আৰু মানুহ থকা ঘৰটো ভঙাৰ প্ৰয়াস কৰিছিল আৰু ভঁৰাল ঘৰটো ভাঙি গোটেই ধান চান খালে। খোৱাৰ পিছত আমি ৰাতিপুৱা আহি খবৰ লোৱাত আমি বিষয়টো চালি জাৰি চালোঁ। ফৰেষ্টৰ বিভাগৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকে বিষয়টো গায়ে মনোভাৱেৰে ইজনে সিজনলৈ ঠালা মাৰিছে আৰু তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। সেয়েহে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই মানুহখিনি হাতীৰ পৰা সুৰক্ষা দিয়াৰ কাৰণে ব্যৱস্থা কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। মানুহে ৰাতি শুব পৰা নাই, ভালকৈ খাব পৰা নাই। আজি 3 দিন ধৰি বনৰীয়া হাতীয়ে কমলপুৰ অঞ্চলত, বিশেষকৈ ৰাজগড় অঞ্চলত বিশেষভাৱে উপদ্ৰৱ চলাই আছে। হাতীকেইটা এতিয়াও আমাৰ ছ'চাইটি ফাৰ্ম নামৰ এই জেগাটোত সোমাই আছে। সেয়েহে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে হাতীকেইটা ইয়াৰ পৰা উলিয়াই পঠিয়াই মানুহক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি টানি অনুৰোধ জনালোঁ। যোৱা ৰাতি বৰ মৰ্মান্তিক বুলিয়ে ক'ব লাগিব। কুকুৰে কুটা দি গোটাই ঘৰখন যেনে তেনে বনাইছিলোঁ। যোৱা ৰাতি বনৰীয়া হাতী 3জন আহিলে। আহি প্ৰথম ভঁৰাল ঘৰটো ভাঙিলে। ভঁৰাল ঘৰটো অকণমান স্থায়ীয়ে আছিল, তথাপিও গোটেই বেৰ চেৰ আঁতৰাই ধান যিকেইটা আছিল গোটেইকেইটা খাই বৈ তহিলং কৰিলে। তাৰপিছত পাকঘৰটো ভাঙিলেহি। পাকঘৰৰ ৱাল আঁতৰাই ভাঙি শেষ কৰি ভিতৰৰ বয় বস্তু খাই থকালৈকে ঘৰখনৰ মুহূৰ্ত মই ঘৰৰ ভিতৰতে আছিলোঁ, খিৰিকী খুলি চায়ে আছোঁ। তাৰপিছত যেতিয়া পাকঘৰৰ কাৰ্যসূচী শেষ কৰি থকা ঘৰৰ ফালে গৈ হেঁচা দিলে, প্ৰাণৰ মমতাত ছোৱালীজনী আৰু মাকক লৈ মই ওলাই লৰ মাৰিবলগীয়া হ'ল। ওচৰৰ স্থানীয় মানুহৰ ঘৰতে থাকিলোঁ। ৰাতিপুৱা আহি দেখা পাইছোঁ ঘৰ দুৱাৰৰ অৱস্থা নাই, বাৰীঘৰৰ অৱস্থা নাই। তাকে চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ এই ভিতৰুৱা অঞ্চলটোত এই বন্য হস্তীৰ যিটো উপদ্ৰৱ চলিছে, প্ৰথমতে বাৰীয়ে ঘৰে উপদ্ৰৱ কৰিছিল, আমি ইমান কিবা এটা হোৱা নাছিলোঁ। এতিয়া লাষ্টত যেতিয়া থকা ঘৰত লাগিলহি আমি প্ৰাণৰ সংশয়ত ভুগিছোঁ। গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি চৰকাৰক আহ্বান জনাম যাতে এই যিটো সমস্যা, এই সমস্যাটোৰ এটা স্থায়ী সমাধান চৰকাৰে কৰি দিয়ে।